Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। জুলাই 2023 তাৰিখে দুপৰীয়া 2:35 ইছৰোই সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰয়ান 3 মিছনটো ষ্টাৰ্ট কৰিছিল। আৰু এই মিছনটোৰ মেইন উদ্দেশ্য এইটোৱেই আছিল যাতে চন্দ্ৰপৃষ্ঠত এটা স্মুথ লেণ্ডিং কৰিব পাৰে। কাৰণ আমি সকলোৱে জানো যে চন্দ্ৰয়ান 2 মিছন যিটো আছিলে সেইটো স্মুথ লেণ্ডিং হোৱা নাছিলে আৰু মিছনটো ফেইল হৈছিলে। তো এইবাৰ তেওঁলোকৰ এইটোৱে মেইন উদ্দেশ্য কৰি ৰাখিছে যাতে চন্দ্ৰপৃষ্ঠত কেনে এটা স্মুথ লেণ্ডিং কৰিব পাৰে আৰু চন্দ্ৰপৃষ্ঠত থকা সকলোবিলাক ইনফৰ্মেশ্যন আমাক পৃথিৱীলৈকে দিব পাৰে আৰু আমি সকলো যাতে সেই ইনফৰ্মেশ্যনখিনি পাওঁ তাৰে প্ৰচেষ্টাৰে চন্দ্ৰয়ান 3 মিছনটো ষ্টাৰ্ট কৰিছিলে ইছৰোৰ ফালৰ পৰা। আৰু আমি ভাৰতীয় হিচাপে এইটো বহুতেই গৌৰৱৰ বিষয় যে আমি ইয়াৰে সাক্ষী হ'বলৈ গৈ আছোঁ। আৰু এই যিটো মিছন এই মিছনটোৰ গোটেই অল টোটেল কষ্ট যদি আমি ধৰিব যাওঁ 613 কোটি টকামান ইছৰোৰ খৰচা গৈছে। আৰু ইমানখিনি টকা খৰচা কৰি মিছনটো আজি হ'ল 23 আগষ্ট 2023 আৰু আজি সন্ধিয়া এই মিছনটো সম্পূৰ্ণ হ'ব বুলি আমাৰ ইছৰোৰ ফালৰ পৰা এটা টাইমলাইন ধৰি দিছে। ইছৰোৰ পৰা ইনফৰ্মেশ্যন পোৱা মতে যিটো ছফ্ট লেণ্ডিং হয় মুনৰ ওপৰত, সেই মুনৰ ওপৰত ছফ্ট লেণ্ডিং হোৱা টাইমটো হ'ল সন্ধিয়া আজি 6:04। আৰু যদিহে ছফ্ট লেণ্ডিং হয় তেনেহ'লে ইণ্ডিয়া হ'ব 4 নম্বৰখন কাণ্ট্ৰি যিখন 4ৰ্থ স্থানত থাকিব মুনত লেণ্ড কৰাৰ, অৰ্থাৎ ছফ্ট লেণ্ডিং কৰাৰ। আৰু প্ৰথম স্থানত থাকিব চাউথ প'লত ছফ্ট লেণ্ডিং কৰা। কাৰণ আমি এতিয়া কথা হ'ল যে এই চন্দ্ৰয়ান 3ৰ ভিতৰত এনেকুৱা কি বস্তু আছে যিটোৱে ছফ্ট লেণ্ডিং কৰাত আমাক হেল্প কৰিব। চন্দ্ৰয়ান 3ৰ ভিতৰত এটা লেণ্ডাৰ, এটা ৰভাৰ আৰু এটা প্ৰপালশ্যন মডিউল আছে যিকেইটাই ছফ্ট লেণ্ডিং কৰাত সহায় কৰিব চন্দ্ৰয়ান 3। লগতে মই আপোনালোকক আৰু এটা কথা জনাই থৈ দিওঁ যে চন্দ্ৰয়ান 3 মিছন যিটো হয় এই মিছনটোক LVM-3M4 বুলিও কোৱা হয়। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও কিবা ইনফৰ্মেশ্যন পালে। আৰু মই সকলোকে ইনফৰ্ম কৰিব বিচাৰোঁ যে আজি সন্ধিয়া অৰ্থাৎ আজি 23 আগষ্ট 2023 তাৰিখ আৰু সন্ধিয়া 6:04 যিটো লেণ্ড কৰিব চন্দ্ৰপৃষ্ঠত চাউথ প'ল এৰিয়াত, সেই গোটেই লেণ্ডিং পিৰিয়ডটো লাষ্ট 15 মিনিট সময়টো ইছৰোৰ ফালৰ পৰা লাইভ টেলিকাষ্ট কৰিব বুলি ইনফৰ্ম কৰিছে সকলোকে। টিভিটো দিছে, নিউজতো দিছে, ইউটিউব চেনেল বহুততে আপোনালোকে পাই যাব ইনফৰ্মেশ্যনটো। লগতে ময়ো আপোনালোকক কৈ দিলোঁ আৰু আশা কৰোঁ যাতে সকলোৱে এই লেণ্ডিঙৰ যিটো ফুটেজ হয় সকলোৱে যাতে চাই আৰু চিৰস্মৰণীয় কৰি ৰাখে। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগত ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাবে যে ইনফৰ্মেশ্যন দিব পাৰিছোঁ কিবা হ'লেও প্লিজ শ্বেয়াৰ কৰি দিব। থেংক ইউ।